আহকচোন চাওঁ মোৰ মৰমৰ ঘৰখন। আচলতে ঘৰ বুলি ক'লে এতিয়া তিনিখন ঘৰ, মাৰ ঘৰ, শহুৰৰ ঘৰ, লগতে আমাৰ সপোনৰ ঘৰখন। কিন্তু এয়া মোৰ মাৰ ঘৰ, জড়িত হৈ আছে মোৰ জীৱনৰ বহুত স্মৃতি। আহকচোন চাওঁ মোৰ মৰমৰ ঘৰখনৰ মা আব্বাৰ মৰমৰ বাগিচাখন, লগতে মোৰ ঘৰটো। আগলি বাহাত বগলী নাচিছে, আগলি বাহাত বগলী নাচিছে, আল ফুলে কৈ কহুৱালিছে, মুখে মুখে হাঁহি দেখোন মুখে